এই যে কুন্দুলি চাংখন দেখিছে, এই কুন্দুলি চাংখনৰ ঠাইত আগতে ধান খেতি হৈছিলে। আৰু যিহেতু ধান খেতি বছৰেকত এবাৰহে কৰিব পাৰি, ছিজনেল খেতি হয়, সেইবাবে তেখেতলোকে ধান খেতি কৰা বাদ দি ইয়াত কুন্দুলি গছ ৰোপণ কৰিলে আৰু এতিয়া কুন্দুলি গছ বছৰি তেওঁলোকে উপাৰ্জন কৰে। আৰু ধান খেতিতকৈ কুন্দুলি খেতিত তেওঁলোকে 3 গুণ উপাৰ্জন কৰে। নিবনুৱা দূৰ কৰিবলৈ আমি সহজ উপায় হিচাপে কি লওঁ? বহিৰাগত কোম্পানী, বাহিৰৰ ৰাজ্যত কৰ্মৰত, চিকিউৰিটি গাৰ্ড নতুবা কোনোবা ফেক্টৰীত কাম কৰিবৰ বাবে আমি বাহিৰলৈ গুচি যাওঁ। যদি আমি ঘৰতে থাকি যদি আমি শাক পাচলি খেতি কৰিব বিচাৰোঁ, আমি স্বাৱলম্বিতা হ'ম নে নহ'ম? প্ৰশ্ন আহি পৰে যে আমি ঘৰতে থাকি যদি আমি ঘৰৰ যিখিনি অলাগতিয়াল মাটি থাকে সেইখিনি মাটিত খেতি কৰি স্বাৱলম্বী হ'ব পাৰিম নে নোৱাৰিম? কিমান টকা উপাৰ্জন কৰিম? সপ্তাহত আমি কিমান টকা পাম বা মাহেকত আমি কিমান টকা পাম? প্ৰশ্ন আহি পৰে। বহুতে ভাবে যে আমি ঘৰতে থাকি যদি কাম কৰিব বিচাৰোঁ, ঘৰতে থাকি যদি আমি খেতি কৰিব বিচাৰোঁ, আমাৰ লাভালাভ খুব কম হ'ব, আমাৰ টকা পইচা আৰ্জনটো কম হ'ব। আৰু যিহেতু শাক পাচলি এটা বৰ ছিজন সাপেক্ষে ইয়াৰ দাম বাঢ়ে বা কমে, গতিকে শাক পাচলি ব্যৱসায় কৰিলে আমি উপাৰ্জন কৰিব নোৱাৰিম বুলি বহুতে মনতে ভাবি লয়। সেইবাবে বহিৰাগত কোম্পানীত গুচি যায় আৰু ডেইলি 300 বা 350 টকা হাজিৰাত তেওঁলোকে বাহিৰৰ কোম্পানীত কৰ্মৰত অৱস্থাত থাকে। যাৰ ফলস্বৰূপে কোম্পানীটোৰ মালিকে আমাৰ অসমৰ পৰা যোৱা কৰ্মচাৰীসকলৰ হতুৱাই কম পইচাত খটুৱাই তেওঁ অধিক লাভৱান হয় আৰু লাভান্বিত হয় আৰু অধিক টকা তেওঁ আৰ্জন কৰে। এতিয়া চাওক আপোনালোকে, বিহাৰৰ পৰা একোজন বিহাৰী আহি চব্জি ব্যৱসায় কৰে। যদি আমাৰ অসমত থাকি কোনো উপাৰ্জনেই নহয় বা লোকচানেই হয়, তেনেহ'লে বিহাৰৰ পৰা আহি এজন বিহাৰীয়ে কিয় আমাৰ ইয়াত অসমত ব্যৱসায় কৰিব বা মাৰোৱাৰীজন আহি কিয় ব্যৱসায় কৰিব? মোৰ পিছফালে যে বৃহৎ হেন্দালিখন দেখিছে, আমাৰ ইয়াত হেন্দালি বুলি কওঁ উজনি অসমৰ ফালে। মোৰ পিছফালে যে এখন বৃহৎ হেন্দালিখন দেখিছে, এইখন আচলতে কুন্দুলি হেন্দালি হয়। ভালদৰে চালে আপোনালোকে দেখিব এখন বৃহৎ কুন্দুলিৰ হেন্দালি। এইফালে নহয় আৰু এইফালেও আছে, এইফালেও চাওক এখন বৃহৎ কুন্দুলি হেন্দালি। প্ৰায় 2 বিঘামান মাটিজোৰা এখন কুন্দুলি হেন্দালি ইয়াতে দি ৰাখিছে। মই আপোনালোকক পৰ্যায়ক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিম। এইফালে এখন দেখিছে আৰু মোৰ পিছফালে এখন চাওক। অনুমান কৰক দুখন কুন্দুলি চাঙত আপোনালোকে সপ্তাহে কিমান কুন্দুলি প্ৰডাকশ্যন হ'ব বা কিমান টকা ইনকাম হ'ব, এবাৰ অনুমান কৰি চাওক। মোৰ লগত এই কুন্দুলি চাংখনৰ গৰাকীজন আছে, মই গৰাকীজনৰ পৰা জানিব বিচাৰিম সপ্তাহত কিমান কুন্দুলি প্ৰডাকশ্যন হয় আৰু বিক্ৰী কৰি তেওঁ কিমান টকা উপাৰ্জন কৰে, সেই বিষয়ে আপোনালোক সকলোবিলাক দেখাম। মোৰ লগত বৰ্তা আছে, মই বৰ্তাক সুধিবলৈ চেষ্টা কৰিছোঁ। বৰ্তা, এই সপ্তাহত এই কুন্দুলি আপোনাৰ চাংখনৰ পৰা কিমান কুন্দুলি উৎপন্ন হয়? সপ্তাহত 5 কুইণ্টেলমান ওলায় গোটেইখনতে। গোটেই চাংখনতে 5 কুইণ্টেল ওলায়। যদি সপ্তাহত কুন্দুলি 5 কুইণ্টেল ওলায় আৰু ইয়াৰ দামটো পাৰ কেজি কেনেকৈ? এই দামটো কেতিয়াবা কমটি হৈ যায়, কেতিয়াবা বেছি হৈ যায়। বেছি হৈ যায় বজাৰ সাপেক্ষে। একদম কম হিচাপত কিমান হয় আৰু বেছি যেতিয়া দাম উঠি থাকে তেতিয়া কিমান দাম হয়? দাম উঠিলেতো 70 টকালৈকে হৈ যায়। আৰু যদি কমটি হৈ থাকে 30 টকা 35 টকা। সেনেকুৱা। তাতকৈ কমহে হয়, এতিয়াতো 25 টকা। আৰু এই গছবিলাক যে এতিয়া বৰ্তমান কুন্দুলি প্ৰডাকশ্যনটো কমি আহিছে, কি কাৰণে কমি আহিছে? এইটো সময় হৈছে যে এতিয়া কলম দিব লাগিবতো ইয়াক এতিয়া কলম দিব লাগিব। এতিয়া বিহু আগে কাটিব লাগিব। এতিয়া খৰাং কাৰণে পানী নিদিয়াৰ কাৰণে এই অৱস্থা হৈছে। এইটো ঠাণ্ডা দিনত হ'বই। ঠাণ্ডা দিনত কমটি প্ৰডাকশ্যন হয় নাই? আৰু গৰম দিন আহিলে প্ৰডাকশ্যন কিমান হয়? এতিয়া চ'তৰ পৰা একদম মজা হৈ যাব। সপ্তাহত কি আপুনি কেইবাৰ ছিঙে? সপ্তাহত তেতিয়া 3 বাৰলৈকে 2 বাৰটো ছিঙিবই লাগে।
তিনিবাৰলৈকে ছিঙে। নাই তিনিবাৰ নহয়, তিনিবাৰ ছিঙিব লাগে, একেবাৰে ছিঙিব নোৱাৰি নহয়। অঁ আৰু অকলে নোৱাৰিম নহয়, হয় মানুহ লাগিবতো। হয়, আপুনি মানুহ লগায়। উম। তেনেহ'লে আপোনালোকে ভাবি চাওক, যদি সপ্তাহত 5 কুইণ্টেল কুন্দুলি উৎপন্ন হয় আৰু খুব যেতিয়া দাম কমি থাকে তেতিয়া 30ৰ পৰা 35 টকা হয়, আৰু যেতিয়া দাম বাঢ়ি থাকে 70ৰ পৰা 80 টকা পৰ্যন্ত হয়। তেনেহ'লে আপোনালোকে ভাবি চাওক 5 কুইণ্টেল কুন্দুলি সপ্তাহত প্ৰডাকশ্যন হ'লে কিমান টকা ইনকম হ'ব আৰু মন্থলি কিমান টকা ইনকম হ'ব। আৰু তেনেহ'লে ভাবি চাওক, আপোনালোকে যদি বহিৰাগত কোম্পানী এটাত গৈ চিকিউৰিটি গাৰ্ড অথবা যদি কোনো মালিকৰ অধীনত 300 টকা 350 টকা হাজিৰাত যদি আপুনি কাম কৰিবলগীয়া হয়, তেনেহ'লে ঘৰত থাকি আপুনি কুন্দুলি খেতি কৰি কিয় স্বাৱলম্বী। আৰু এটা কথা সুধোঁ, এখন কুন্দুলি চাং এক বিঘা কুন্দুলি খেতি কৰিব হ'লে কিমান খৰচা পৰে? কমেও 20,000 টকা পৰি যাব। 20,000 টকা খৰচা হ'ব। বাঁহ কিনিবলৈতো বাদেই, বাঁহ নিকিনাকৈ পৰি। মোৰ পিছফালে আপোনালোকে ভালদৰে চালে দেখিব যে কিমান পৰিপাটিকৈ চাফ চিকুণকৈ গছবিলাক ৰখা হৈছে, আৰু দেখিবলৈ কিমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভালদৰে চালে দেখিব। আৰু এই চাফ চিকুণতা অকল সুন্দৰৰ বাবে বা দেখিবলৈ ভাল লাগিবৰ কাৰণে নহয়। যদি তলখন চাফ চিকুণ কৰি ৰাখে তেনেহ'লে বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ পাব গছবিলাকে, গছবিলাক নিৰোগী হ'ব আৰু প্ৰডাকশ্যনটো বাঢ়িব। সেইবাবে পৰাপক্ষত তলখন চাফা কৰি ৰখাটো খুবেই প্ৰয়োজন। যদি আমি পইচাকেইটকা যিটো অনুভৱ হ'ব, আপুনি স্বাধীনভাৱে ঘৰত থাকি কাম কৰি নিজৰ হাতৰ মুঠিত যিকেইটকা পইচা পাব, আপুনি দুগুণ সুখ পাব। এবাৰ আপোনালোকে কৰি চাওক, দুগুণ সুখ পাব। গতিকে আপুনি মই সকলোৱে যদি মনোভাৱবিলাক চেঞ্জ নকৰোঁ, সকলোৱে যদি লগ লাগি আমি অসমত থাকি কৃষি বিপ্লৱ নকৰোঁ, তেনেহ'লে আমি বহিৰাগতৰ সদায় চালানী বস্তুকে খাই থাকিব লাগিব। বাহিৰৰ পৰা অহা বস্তুবিলাক আমাৰ অসমলৈ আমদানি কৰিলেহে আমি খাবলৈ পাম। তেনেকুৱা এটা হ'ব, মানে পৰনিৰ্ভৰশীল, লোকৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব। গতিকে আমি লোকৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাদ দি নিজেই কৃষি কৰ্ম কৰিবলৈ শিকোৱা হওক, তেতিয়াহে আমাৰ এই সমস্যাবিলাক দূৰ হ'ব বা নিবনুৱা সমস্যাবিলাক দূৰ হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আনকো চাবলৈ সুবিধা কৰি দিব। ধন্যবাদ।